লালা আহিলা কাম আগলে এই ছোৱালী হোৱাতে দেখোন একদম মানুহটো বিৰাট বাহাদুৰ হ'ল আৰু ছোৱালী সন্তান পায়। তাৰপিছত তই কিয় আহিলি কচোন? বন্ধুসকল মই ফেচবুকটোতে পইচাই নাপাওঁ আকৌ সেইটো কাৰণে মোক গুৰু ওচৰলৈ আহিলোঁ বন্ধুসকল। এয়া গুৰুক মোক চব শিকাইছিলে আকৌ ফেচবুকটো পইচা নোপোৱা কিয় কাৰণে হৈ আছোঁ। এয়া গুৰু ওচৰলৈ আহি পেলাই গুৰুৱে ভাল কৰি দিয়ে মোক চব। আচ্ছা কি প্ৰব্লেমটো কি হৈ আছে কিবা গম পাইছানে? কি মনিটাইজ হোৱা নাই? চবেই মনিটাইজ পালে বন্ধুসকল, মানে কণ্টেণ্ট মনিটাইজটো পোৱা নাই। চবেই কোনে পালে? আপোনালোকে পাইছেনে জনাবচোন। ইউটিউবত কৈ আছে আকৌ কৈছে কি বোলে চবেই পালে চবকো মিল গয়া সেনেকৈ কৈছে। চবকো মিল গয়া আকৌ চবকো মিল গয়া। চবেই পোৱা নাই বাৰু, কালি মোৰ নতুন পেজ এটাত পাইছোঁ নতুনকৈ দেই, মই জনাইছোঁ ভিডিঅ' বনাইছোঁৱেই। আচ্ছা কিছুমান মানে ক্ৰাইটেৰিয়া থাকে পাবৰ কাৰণে। মই আপোনালোকক কালি ভিডিঅ' এটা দিছিলোঁ, ভিডিঅ'টো যিসকলে চাইছে গম পাইছে। কালি মই সেইটো ভিডিঅ'ত তোমাক পাইছিলোঁ পাইছোঁ। গতিকে কণ্টেণ্ট মনিটাইজটো মানে এইটো এটা হৈছে ফেচবুকৰ ইনভাইটেশ্যন প্ৰগ্ৰাম হয়। এইটো চবকে যে দিবই বা ভিডিঅ' বনাই থাকিলেই যে দিব তেনেকুৱা কথা নাই। তো এইটো পাবৰ কাৰণে কিছুমান কাম কৰিব লাগে। মানে ফেচবুকক আমি জনাব লাগিব ন আমি যে ইচ্ছুক। তো গতিকে ইয়াৰ ওপৰত ভিডিঅ' আহিব, আপোনালোকে পাব। ভিডিঅ' এটা বনাই দিম বাৰু। আজি তোমাৰ কামখিনি মই এতিয়া কৰি দিম, কি কৰিব লাগে চাই দিওঁ আৰু তোমাৰ হেৰিটো চাই দিওঁ এডিটিং কেনেকৈ কয় মোক আঙুলিত ধৰি শিকালে। আকৌ দুইটাই কাৰিয়াৰ লগ লাগে আৰু কি শিকিলা তুমি মোৰ পৰা? এডিটিং, ফেচবুকৰ কমপ্লিট জ্ঞান তুমি মোৰ পৰা লৈছা? ইউটিউবৰ ফেচবুক আৰু ইউটিউব। ফেচবুকটো মই নাজানোৱে, সি মোক আগতে কৈ থাকে গুৰুৱে, কয় তই কাম এটা কৰচোন, তেতিয়া কেশৱ বুলি মাতে মোক হয়নে, কৈছে তই ইউটিউবত বনোৱাতকৈ তই ফেচবুকত বনা, তোক ৰাইজে মৰম দিব সেনেকৈ কয়। মোক এতিয়া সদায় বজাৰ কৰিব গ'লে দুইটাই মোক সেইটোকে বুজাই থাকে, কয় তই ফেচবুকত বনাই সেনেকৈ কয়। তাৰপিছত মই ফেচবুকত বনালোঁ, আপোনালোকে খুব মৰম দিছে মোক, আপোনালোকে ৰাইজে মৰম দিছে। সি মানে বিৰাট মানে এটা সময়ত সি বেলেগ দিশে গতি কৰিছিলে মানে সি, গতিকে লাইনত আনিছোঁ তোমাক হয়। গতিকে চিধা লাইনত চলিবা, ৰাইজে সদায় মৰম দিব। আৰু এইকেইদিন ইমান দিন কিয় ভিডিঅ' বনোৱা নাই? পোৱালিজনী সৰু হৈ আছে, হ'লেও বনাই থাকিব লাগে ন ভিডিঅ'। এতিয়া ঘৰ বনাইছোঁ নহয়। ঘৰ বনাই আছা নেকি? ৱাহ, ছোৱালী মানুহ বেয়া দিব লাগিব নহয়। আকৌ মালিক এনেকুৱা মালিক তোমাৰ পৰা তেল এটা লৈ যোৱা নাই নেকি বোলো, তোমালোকৰ গোঁসাই পোৱালিক দিব বোলো, কিহে মালিক কৰিছে। তাৰপিছত জলদিয়ে কৈছে এতিয়া ডাবৰডাল বুলিব, সেইটো দি মাথা শিকি আছে। কৈছে সেইটো শেষ হওক। এই শিশুৰ কাৰণে আটাইতকৈ উপযোগী তোমাৰ মিঠাতেল, তাৰ লগত নহৰু মানে ৰহুনটো, তাৰপিছতে মূলা জিৰা, মুখত নাৰিকল তেল দিব লাগে। মুখত নহয়, মই বডিটো বাকী বডিখিনিৰ কথা কৈছোঁ। মানে ঠাণ্ডা দিনৰ কাৰণে একে মিঠাতেলটো ৰহুনৰ সতে সেইটো বেষ্ট। নাই এনেও গৰমতে ৰাখিবা, অলপ কমাই দিবা, হ'লেও মানে সেইটো দি কৰিলে ভাল। তো বন্ধুসকল তাৰ হেৰিটো চাই লওঁ, তাৰপাছত লগ পাই আছোঁ আপোনালোকক। তো বন্ধুসকল ফাইনেলি কেশৱৰ ফেচবুকৰ গোটেইখিনি চালোঁ। কিবা কিবি কৰিব লগা অলপ আছিলে, সি কৰা নাছিলে মানে সি কোনখন কাণ্ট্ৰি মানুহ ফেচবুকে গমেই নাপায়। গতিকে ফেচবুকে তাক কেনেকৈ মনিটাইজেশ্যন দিব, কাৰণ কেইখনমান দেশ আছে সেইকেইখন দেশত মানে ফেচবুকৰ মনিটাইজেশ্যন মানে যিটো তেওঁলোকৰ টুলছ সেইবোৰ নিদিয়ে, মানে ফেচবুকৰ লগত ব্যৱসায় কৰিব নোৱাৰে। কেইখনমান দেশৰ লগতহে তেওঁলোকে এইটো সুবিধাটো ৰাখিছে ফেচবুকে। তো গতিকে সেইখিনি তাৰ অলপ মানে খেলি মেলি হৈ আছিলে তাৰ পেজটো, আৰু তাৰ যিটো প্ৰফাইলৰ পৰা পেজটো বনাইছিলে প্ৰফাইলটোতো খেলি মেলি হৈ আছিলে, এই নামটো আৰু নামৰ মিক্স মেচ হৈ আছিলে। তো গোটেইখিনি চাই দিলোঁ। তো আশা কৰিছোঁ খুব সোনকালে কেশৱৰ মনিটাইজেশ্যন আহিব, আৰু কিবা কিবি অলপ কৰিব দিছোঁ। তুমি লাইভ আহিবা, ভিডিঅ' বনোৱা। তো কৈছে 5 মিনিটকৈ হ'লেও লাইভ আহি থকা এনেকৈ কৈছে। আকৌ তুমি কোৱা নিচিনাকৈ মই আগতে কৰি আছোঁ লাইভ মাজে মাজে আহিব লাগে। লাইভ বটনটো এনেই দিছে নে ফেচবুকে, গতিকে লাইভটো লাগে, লাইভ আহি থাকিব আপোনালোকেও মাজে মাজে, লাইভ অহাটো ভাল। তো কামখিনি হ'ল, কিমানখিনি হয় চাওঁ।
আৰু বাকী কিবা যদি আপোনালোকৰ জানিব লগা থাকে এই ক্ষেত্ৰত আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চিতভাৱে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যিহেতু কৈছোঁৱে মই এই ফিল্ডত কিমান হ'ল 5 বছৰৰ ওপৰত মোৰ হেৰি ফেচবুকত। ৱেবছাইটৰ মোৰ এয়া ফেচবুকত যে দিয়া হৈছে জব চিটি আছাম বুলি চাকৰি খবৰ দিয়ে গুৰুৰ লিংক, তাত চাকৰি কৰা যোনে চাকৰি বিচাৰে সেয়াত গৈ পেলাই চাব পৰা। যিসকলৰ প্ৰয়োজন তেওঁলোকে চাব বাৰু। আৰু ইউটিউবত বহুত বছৰ হ'ল মোৰ 10-12 বছৰ ইউটিউবৰ মানে ধৰক এক্সপিৰিয়েঞ্চ আছে। ফেচবুকত 5-ৰ পৰা 7 বছৰমান এক্সপিৰিয়েঞ্চ আছে। গতিকে কিবা যদি মই জনাখিনি যদি আপোনালোকক জানিব বিচাৰে মানে কি আপোনালোকক যদি মই জনাব পাৰোঁ সেইখিনি মোৰ বাবে বহুত মানে ধৰক আশীৰ্বাদ স্বৰূপ। তো আজিলৈ ইমানেই, ধন্যবাদ।